আজি হাতত ফুটা কৰি এটাও নাই। এখেতৰ ঔষধো এদাই হৈছে। ক'ৰ পৰানো আনো জানো। ছোৱালীজনীক ধনী ঘৰলৈ বিয়া দিলোঁ, তাইও খা খবৰ নলয়েই। আজি তাই 1.5 বছৰ দিন ধৰি ঘৰখনলৈও অহা নাই, ফোন এটাও নকৰে। আমি হালনো কেনেকৈ আছোঁ তাই বাৰু চাবলৈ মন নাযায়নে? সঁচাকৈ দেই, তাইক যি বিয়া দিলোঁ, যি বিয়া দিব দিনাই দেখিলোঁ আৰু তাৰ পাছত আজিলৈকে তাই ঘৰখনলৈ অহা নামেই নলয়। পৃথিৱীখনত অকল তাইহে ধনী ঘৰলৈ বিয়া হৈছে। হেৰৌ, কেনেকৈ পাৰে বাৰু নিজৰ জন্ম দিয়া মাক বাপেকক পাহৰি যাবলৈ? মোৰতো বৰ দুখ লাগে। কেতিয়াবা ভাবোঁ ময়ে গৈ পেলাই তাইক চাই আহোঁগৈ নেকি, কিন্তু কেনেকৈ যাম? দেহাটোৱেও নেমানে। ইফালে মনটোও যাওঁ যাওঁ কৰি থাকে, ইফালে এখেতক ঘৰত আকৌ এৰি থৈও যাব নোৱাৰোঁ, বেমাৰী মানুহ। কি যে হ'ব আৰু। আগলৈ নাই পাছলৈ নাই সেই ছোৱালী এজনী, ভাবিছিলোঁ তাইয়ে আমাক চাব। বুঢ়া কালত তাইয়ে আমাৰ সাৰথি হ'ব বুলিয়েই দ্বিতীয় সন্তানৰ কথা আমি নেভাবিলোঁ। এতিয়া বুজি পাইছোঁ, ছোৱালীজনীক লোকৰ ঘৰলৈ উলিয়াই দিয়াটোৱেই আমাৰ ভুল হ'ল নেকি? তাই আমাক নেচালে, ধনী ঘৰলৈ পৰা বাবেই তাই আমাক ঘৃণা কৰে। কেনেকৈ পাৰে বাৰু তাই? কেনেকৈ মনত নপৰেনে তাই আমালৈ? সঁচাকৈ মোৰ বৰ দুখ লাগে কেতিয়াবা এইবোৰ কথা ভাবি। গাঁওখনত কিবা এটা হ'লে তাইলৈ ফোন কৰোঁ, আহচোন। বিহুটোৰ প্ৰতি ফোন কৰোঁ, আহচোন। নাই, হেৰৌ, বাপেকটো সেয়া বেমাৰী, এবাৰো চাবলৈ মন নকৰে। বাপেকে অকল তাইৰ নাম লৈ থাকোঁতেই যায় দিনৰ দিনটো। কিন্তু তাই ঘৰখনলৈ এবাৰো মনত কিয় নপৰে বাৰু? তাই এইটো ভাবিব লাগিছিলে যে যিহাল মাক দেউতাকৰ পৰা এইখন পৃথিৱী দেখিলোঁ, তেওঁলোকক মই এনেকুৱা নকৰোঁ। কিন্তু তাই এনেকুৱা কিয় হ'ল? গাঁৱৰ সকলোবিলাক ছোৱালী যেতিয়া মাকৰ ঘৰলৈ আহে, তেতিয়া মোৰ বৰ মনত পৰে তাইলৈ। মোৰ বুকুখনৰ চুক এটাত বিষ হৈ যায়গৈ কান্দোতে কান্দোতে। মোৰ ছোৱালীজনীও অহা হ'লে এনেকুৱা লাগে। আৰু গাঁওখনত ভাওনা সবাহ পাতিলেও তাইক মাতো, তাই নাহে। গাঁৱৰ সকলোবিলাক আহে, মাত্ৰ আমাৰ ছোৱালীজনীহে নাহে। সকলোৱে সোধে, কি হ'ল, ধনী ঘৰলৈ বিয়া দি এতিয়া পস্তাইছেনে? সঁচাকৈ পস্তাইছোঁ। মানুহৰ আগত নকওঁ আৰু, মানুহে চল পাব যে। সঁচাকৈ দেই, কেতিয়াবা এনেকুৱাই লাগে যেন তাইক আমি জন্মই দিয়া নাছিলোঁ। তাই এনেকুৱা কিয় হ'ল বাৰু? এনেকুৱা কিয় কৰিছে আমাৰ লগত? হেৰৌ, এতিয়া তাই আমাৰ ওচৰত থকা হ'লে আমাৰ মনটোৱেই ভাল লাগিলেহেঁতেন, বাপেক অকণমান সুস্থ হৈ উঠিলেহেঁতেন। কিন্তু তাই কিনো ক'ম আৰু। মনৰ দুখ মনতেই লৈ পেলাই যাবগৈ লাগিব যেন পাইছোঁ। ইফালে সেইদিনাখনি জোঁৱায়ে ফোন কৰিছে, তাই হেনো মাক হ'বলৈ ওলাইছে। সেইটো খবৰ পাই ইমান ভাল লাগিছিলে। কিন্তু তাইতো এবাৰো ফোন কৰি মোক জনোৱা নাই। আজি 5 মাহ হৈ গ'ল। তাই নীতি নিয়মবোৰ কৰিব লাগিছিলে, কিন্তু কেনেকৈ যাওঁ? তাইতো এবাৰো ঘৰখনলৈ মতা নাই। জোঁৱায়েহে যি ফোন চোন কৰি মেলি থাকে, খা খবৰ এটা লৈ থাকে, কিন্তু তাই নিজৰ ছোৱালী হৈ পেলাই। হেৰা, এই মাজনীয়ে ফোন চোন কৰিছিলে নে বাৰু? তাই মাতটো বহু দিনেই হ'ল শুনাই নাই অ'। তাই বাৰু ভালে কুশলে আছেনে? তাই মোৰ কথা সুধিছেনে? মাজনীৰ লগত এইমাত্ৰ কথা পাতিছোঁ। আপোনাৰ কথা সুধিছে নহয় তাই। দেউতা ভালে আছেনে? মই ক'লোঁ আছে। তাৰ পাছতে আপোনাক ফোনটো দিবলৈ ক'লে মই আহিলোঁ, আপুনি শুই আছিলে, টোপনি। সেইকাৰণে আৰু নজগালোঁ। আপোনাৰ দেহা মূৰটো ভাল হওক, এদিন আমি মাজনী ঘৰলৈ যাম। তাই বৰকৈ মাতি আছে। আৰু এটা কথা আপোনাক জনোৱাই নাই নহয়, আমাৰ মাজনী মাক হ'বলৈ ওলাইছে। তাই এতিয়া 5 মাহেই হ'ল। যাব লাগিছিলে, কিন্তু এতিয়া আকৌ আপোনাক এৰি যাব নোৱাৰোঁ নহয়। সেইকাৰণে বিয়নীহঁতে তাতেই নিয়ম চিয়মবোৰ কৰিছে আৰু। হ'ব দিয়ক, আপোনাৰ গা মূৰ ভালে থাকিলে আমি এদিন যাম। হয় নেকি? ভালেই হৈছে অ'। সেয়া নাতিয়ে হওক বা নাতিনীয়ে হওক, মোক দেখিবলৈ পাম মানে। জয়া, কথা এটা নহয়, পিছে আমাৰ এতিয়া নাতিয়ে বা নাতিনীয়ে যি হয়, তেওঁক এটা কিবা ভাল বস্তু দিব লাগিব নহয়, আমি ককাক আইতাক হিচাপে। কি দিবানো? ৰ'ব, আপুনি চিন্তা নকৰিব, মই কিবা এটা কৰিম আৰু। হওক, ভালেই হৈছে। মইনো এখেতক কেনেকৈ কম যে আজিলৈকে মাজনীয়ে আমালৈ ফোন এটাই কৰা নাই, আপোনাৰ বেমাৰৰ কথাও খবৰ লোৱা নাই।
জোঁৱাইহে মাজে মাজে ফোন এটা কৰি খা খবৰ লৈ থাকে। কেনেকৈ মই ক'ম বাৰু আপোনাক এইবোৰ কথা ক'লে আপুনি অন্তৰত বৰ দুখ পাব মই জানো। সেইকাৰণে এইবোৰ কথা মই আপোনাক কোৱা নাই অ'। মোক ক্ষমা কৰি দিব। আমাৰ মাজনী আগৰ মাজনী হৈ থকা নাই, বুজিছেনে? তাই বহুত সলনি হ'ল। জীৱনত ইমান ঘাট প্ৰতিঘাতৰ মাজেৰে তাইক ডাঙৰ দীঘল কৰিলো, পঢ়ালো, শুনালো। এতিয়া তাই সেই ধনী ঘৰলৈ গৈ পেলাই নিজৰ মাক বাপেককে পাহৰি থাকিলে। এই বুঢ়ীজনী সঁচাকৈ কাম বন নাই নেকি বাৰু? ৰাতিপুৱাৰ পৰা গধূলিলৈকে 100 বাৰমান ফোন লগাব। কিহলে ফোন লগাই থাকেনো বাৰু? হা? মই কিবা কাম কৰি থাকিব পাৰোঁ আৰু এইকণ সময়ত মোৰ কথা চথা পাতিবলৈ মন নাযায়। আৰু ঘৰৰ মানে শাহু মা, শহু দেউতা, ভণ্টিহঁতে বাৰু কি বুলি ভাবিব? সঁচাকৈ দেই, এই মাজনী মানে উপায় নোহোৱা হৈছে আৰু। কিয় জানো ইমান ফোন কৰি থাকে। ফোনটো ৰিচিভ কৰিবলৈ ভয় নহয়, অকল খালি সেই দেউতাৰ বেমাৰ গাল কথা ক'ব আৰু পইচা লাগে কৰি থাকিব। দেখা নাই জানো, খঙেই উঠা হৈছে মোৰে ফোন কৰি অকল দেউতাৰ বেমাৰ গালৰ কথা কৈ থাকে। মই কি কৰিব লাগে? ঘৰৰ মাটি বাৰীবোৰ আছে নহয়, সেইবোৰ বেছি দেখোন একেবাৰে দেউতাৰ ট্ৰিটমেণ্ট কৰিব পাৰে, মোৰে ফোন কৰি পইচা বিচৰাতকে। সঁচাকৈ মানে শান্তি নোহোৱা হৈছে আৰু। নিজেও শান্তিত নাথাকে আৰু মোকো শান্তিত থাকিবলৈ নিদিয়ে। এইবোৰৰ পৰা মানে লাজ পাই পেলাই মৰিব লাগিব। একদম মানে খং উঠা হৈছে আৰু। আৰে মধু, তুমি কাক কি কৈ আছা? আৰু মই বাথৰুমৰ পৰা শুনিলো অথনিৰ পৰা তুমি কিবা কাৰোবাক কৈয়ে থকা যেন লাগিলে। নহয় অ', মানে মোৰ মাৰ কথা কৈছো। চোৱাচোন, এনি টাইম কাম বন নাই, অকল ফোনকে কৰি থাকে। মোৰ খং উঠি যায় জানানে? এনেকে আৰু হ'ল বুলি মানুহক ডিষ্টাৰ্ব দিব লাগে নেকি বাৰু? অকল কেৱল পইচা বিচাৰি ফোন কৰি থাকে। খঙেই উঠে জানানে? এইটো সময়ত মই অকণমান ৰেষ্ট ল'ব লাগে। নাই, মানুহজনে এনি টাইম ফোনেই কৰি থাকিব। খঙেই উঠে। আৰে কিয় খং কৰিব লাগে? তোমাৰ ভাল বেয়া খবৰ ল'বলৈহে মাহঁতে ফোন কৰে। এনেকে ক'ব লাগে নেকি? টকা পইচা নিবিচাৰিবও পাৰে। তুমি এনেই কেলে সন্দেহ কৰিছা? এইবোৰ সন্দেহ ভাল নহয় দেই। আৰু তুমি বোলে মাহঁতলৈ ফোনেই নকৰা, আৰু তুমি যে মাক হ'বলৈ ওলাইছা, সেই কথাটো মাহঁতক জনালা নে নাই? কিয় নক'ম? ঘৰৰ মাটি বাৰীবোৰ আছে নহয়, সেইবোৰ বেচি পেলাই দেখোন দেউতাৰ ট্ৰিটমেণ্ট কৰিব পাৰে। অকল কেৱল ময়ে যে পইচা দি থাকিব লাগে। আৰু মই এইবোৰ কথা নকওঁ। মই মাক হ'বলৈ ওলোৱা কথাবোৰ ক'ব নোৱাৰোঁ, কাৰণ আহি পেলাই ইয়াত চাপি ল'বহি। নাই দেই, মই সেই গাঁৱৰ সেই বুঢ়া বুঢ়ীহালক আনি ইয়াত মই ৰখাবহি নোৱাৰোঁ। মোৰ অকণমান এতিয়া ষ্টেণ্ডাৰ্ড আছে, ষ্টেটাছ তেওঁলোকৰ লগত নিমিলে। মই তেওঁলোকক আনিব নোৱাৰোঁ। আৰু মই ফোনো কৰা নাই, নকৰোঁ মই। কি হৈছে তোমাৰ? নিজৰ মাক দেউতাকৰ বিষয়ে এনেকৈ ক'ব পাৰানে তুমি? সঁচাকৈ দেই, আজি বৰ লাজ লাগিছে। হ'ব, তুমি মনে মনে থাকা। তুমি আমাৰ মাজত নোসোমোৱাই ভাল হ'ব। এৰা, সোমালেনো কি হ'ব? আৰু শুনা, মই যে মাক হ'বলৈ ওলোৱা কথাটো আমাৰ মাক দেউতাক ফোন কৰি তুমি নজনোৱাই ভাল হ'ব। নহ'লে চাবাচোন, তেওঁলোক আহি ইয়াত পাবহি। অলৰেডি মই মাক জনালোৱেই। মায়ে কিমান যে ভাল পাইছে, নাতি হ'ব, কিমান যে ফূৰ্তি কৰিছে। ফোনতে একেবাৰে গোটেই যদি ক'ব নোৱাৰা হৈছে। তুমি তেনেকৈ কিয় কৈছা? তুমিও ফোন এটা কৰি জনাবা, নহ'লে চাবাচোন। হ'ব, সেইটো মই জনাও নজনাও সেইটো মোৰ কথা। তোমাৰ অফিচলৈ দেৰি হোৱা নাই জানো? যোৱা, কমলা বাইদেৱে মাতি আছে। তুমি ব্ৰেকফাষ্ট কৰি অফিচলৈ যোৱা। এইবোৰ তুমি মাথা মাৰিব নালাগে। মই যি কৰিবলগীয়া আছে সকলোখিনি মই কৰিম। তুমি যি ভাল দেখা। মই আৰু ক'বলৈ নাই। মোৰ ক'বলগীয়া কথাকেইটা তোমাক ক'লো। কাম নাই বন নাই আৰু তেওঁলোকক কৈ পেলাই মই আৰু দুটামান কলগছ মোৰ টেটুত জাপি লোৱাহে হ'ব। নাই, ক'ব নোৱাৰি। এই মা গাঁৱলীয়া মানুহ, তেওঁ আহি পেলাই ইয়াত কিখন কাবহি ক'ব নোৱাৰি আৰু। মই মোৰ শহু দেউতা, শাহু মা, ভণ্টিহঁতৰ আগত মই লাজ পাব লাগিব। নাই, এইবোৰ কথা মাক নজনোৱাই ভাল হ'ব। হেৰি, শুনিছেনে? এই জোঁৱায়ে ফোন কৰিছে। মাজনী হেনো গাটো বৰ ভাল নহয়। তাই চাগে বেচেৰি অকলে বৰ কষ্ট পাইছে। মই যাওঁ নেকি? আৰু হেৰি, আপোনাৰ ওচৰত আপোনাৰ ভৈনীয়েককে থৈ যাম। মই কৈছোঁ তাই আহিব, আৰু আপোনাক সময়মতে ঔষধ পাতিবোৰ মানে তাইক দেখাই থৈ যাম, দি থাকিব, আৰু আপুনি খাব দেই। ছোৱালীজনীলৈ বৰকৈ মনত পৰিছে নহয়। আপোনাৰ গা ভাল থকা হ'লে আপোনাকো লৈ গ'লোহেঁতেন। কিন্তু এতিয়া আকৌ আপোনাৰ এয়াহে, এই ভাল এই বেয়া। মই তাইৰ ঘৰলৈ যাওঁ, 2দিনমান থাকিয়ে গুচি আহিম। হ'ব দিয়া, যোৱা। তাই অকলে কষ্ট পাব নহয়। তুমি যোৱা, মোৰ কথা চিন্তা কৰিব নালাগে। ভণ্টি থাকিব যেতিয়া তুমি একো চিন্তা নকৰিবা। যোৱা, খালি যোৱাৰ আগত সেই জোঁৱাইলে ফোন কৰি ক'বা। তুমি আকৌ চিনি নাপাবও পাৰা নহয়।
হ'ব মই বাৰু সেই জোঁৱাইলে ফোন কৰি ক'ম। হেৰি নহয় কাইলৈ কিবা কিবি কেইটামান বান্ধি মেলি লৈছানে নাই? সুদা হাতখনে মুখখনে যি যোৱাই ঘৰত ওলাবাগেনে? এই গাঁৱৰ পাচলি খাৱলি কেইটামান লৈ যোৱা। সিহঁতৰ আৰু সেই সাৰ দিয়া পাচলিবোৰহে খাই থাকে, সেইকাৰণে কৈছো কিবা কিবি কেইটামান বুটলি মেলি লৈ যোৱা। অঁ লৈছো আপুনি চিন্তা নকৰিব। সেইদিনাখনি যে কল আখি পাৰিছিলোঁ তাৰে মানে 2 আখি লৈ লৈছোঁ। আৰু তো দাঙিব নোৱাৰোঁ নহয় মই। এই বাৰীৰে হেৰি কচু আছিলে সেয়াও লৈছোঁ, ঢেকীয়া লৈছোঁ, ঔটেঙা লৈছোঁ, সেইবোৰ লৈ লৈছোঁ তাই ভাল পোৱা বস্তু কেইটামান। আৰু পিঠা 2টা বনাইছোঁ আৰু কি হয় নাজানো আৰু। হ'ব আপুনি চিন্তা কৰি নাথাকিব, মই যাওঁ। হ'ব যোৱা পাই পেলাই খবৰ এটা দিবা খালি। মাজনী তই ভালে আছনে? তই যে ইয়ালৈ আহিলি মানে কোনে আহিবলৈ কৈছিলে? আৰু এনেকৈ ওলালিহি যে? মই এতিয়া সকলোৰে আগত লাজ পাব লাগিব। এবাৰতো কমচে কম ক'ব পাৰিলিহেঁতেন নহয়, ইয়ালৈ অহাৰ আগত মোলৈ এবাৰ ফোন এটা কৰিব পাৰিলিহেঁতেন নহয়। এনেকৈ আহে নেকি মানুহে? কি ছ'চাইটিত কোনোবা মানুহে দেখিছিলে নেকি তোক? হা, সঁচাকৈ দেই লাজ চৰম নোহোৱা মানুহ এনেকৈ ওলাইহি নেকি কিবা? হা, লাজ চাজ একো বুজি নাপায়। নাক কাণ কাটিবি আৰু তই মোৰ। শহু দেউতা আৰু মায়ে যদি দেখি কেনেকুৱা লাগিব বাৰু? এইটো ৰূপত আহিব লাগেনে? আমাৰ কাম কৰা মানুহজনীও তোতকে ভালকেহে থাকে, তই এনেকৈ আহিব লাগেনে বাৰু? মাজনী তই তেনেকৈ কবি বুলি মই সঁচাকৈ ভবাই নাছিলো। ঘৰৰ পৰা আহোঁতেনে ইমান ফূৰ্তিত আহিছিলো, ভাবিছিলো মাজনীয়ে মোক দেখিলে তাই ক'ব নোৱাৰাৰ দৰে হ'ব। তাই গোটেইজনী জঁপিয়াই দিব, কিন্তু নাই, তাৰ ওলোটাটোহে। মনটোহে দুখ লাগিলে। মোৰ তোৰ ওচৰলৈ আহিবলৈ কোনো চখেই নাছিলে। বেমাৰী দেউতাক ঘৰত থৈ পেলাই মোৰ কোনো ৰং লগা নাছিলে তোৰ ওচৰলৈ আহিবলৈ। আৰু তই এনেকৈ কবি বুলি সঁচাকৈ মই কল্পনাই কৰা নাছিলো। আৰু মইনো কি বেয়া কাপোৰ পিন্ধি আহিছো? যিবোৰ কাপোৰ আছে সেইবোৰকে ধুই পখালি আমাৰ লেখীয়া দুখীয়া মানুহে পিন্ধিব লাগিব। তহঁতৰ দৰে আমি ধনী নহয় প্ৰত্যেক দিনাই কাপোৰ সলাই পিন্ধিবলৈ। আৰু তই যে কলি মানে কি ছ'চাইটি মানুহে দেখিছে নেকি? কি হ'ল দেখক, তোৰ মাৰহে আহিছে, বেলেগ কোনো অহা নাই নহয়। আৰু তই লাজ পাবলৈ, তোৰ নাক কাণ কাটিবলৈ মই এনে কি কাম কৰিলোনো? কি বেয়া কাপোৰযোৰ পিন্ধি আহিছোনো? হা, আৰু যে তই ফোনৰ কথা কৈছ, তোলৈ জানো ফোন কৰিলে তই আমাৰ বিলাকৰ নিচিনা মানুহৰ ফোন ৰিচিভ কৰ? কচোন, কিমান মাৰিছো ফোন, তই আজিলৈকে মাৰ বাপেৰ কেনে আছো তই সুধিছনে? হা, কালি জোৱাই ফোন কৰি ক'লে তোৰ হেনো গাটো বেয়া, সেইকাৰণে মই ল'ৰা আধপৰা কৈ আহিছো। মই বোলো তাই অন্ততঃ মোক পালে গাটো ভাল হ'ব এইকণ সময়ত, মই যাওঁচোন 2 দিনৰ কাৰণে হ'লেও। কিন্তু তই হ'ব মনে মনে থাক। এতিয়া এই ফটা লেকচাৰবোৰ মোৰ আগত দিব নালাগে। আৰু এইকণ সময় মই ৰেষ্ট লওঁ। আৰু তোৰ লগত মই কথা পাতি সময় বৰবাদ নকৰোঁ। যা গেষ্ট ৰুমতেই বহি থাকগৈ, তাৰ পৰা ওলাই নাহিবি মই নকোৱালৈকে। কিন্তু মাজনী, কোনো কিন্তু চিন্তু নাই, যা বুলি কৈছো যা। ঘৰৰ মানুহে নেদেখা আগতেই তই সেই ৰুমটোলৈ যা, আৰু সেই ৰুমটোৰ পৰা মই নকোৱালৈকে ওলাই নাহিবি। কমলা বাইদেউ, কমলা বাইদেউ, মোলে জুচ এগিলাচ লৈ আনকচোন। বোৱাৰী, তুমি জুচ গিলাচ নিজেই লৈ খাব লাগিব। কমলা নাই নহয়, কমলাৰ ঘৰত বোলে কোনোবা ঢুকাইছে, তাই সেইকাৰণে ঘৰলৈ গ'লগৈ। এইকেইদিন কাম কৰা বৰ জঞ্জালেই হ'ব। অলপমান তুমিয়ে কাম বন কৰিব লাগিব। ময়ো কৰিম বাৰু, তুমি নোৱাৰাবিলাক মই কৰিম, আৰু তুমি পৰাবিলাক কৰিবা। দুইজনে মিলা মেলিকৈ কৰিব লাগিব, বুজিলানে? হয় নেকি? কিন্তু মা, মই এতিয়া এইটো দেখাত কেনেকৈ কাম কৰিম? মইতো মানে কাম কৰিলেই দেচোন মাথা চাথা ঘূৰাই যায়। উপায়তো নাই, কৰিবই লাগিব দিয়ক। নিজৰ কামকেইটা নিজেই কৰিম বাৰু। ঠিক আছে, মই যাওঁ, মই ৰুমলৈ যাওঁ, অকণমান আৰাম কৰোঁগৈ। কি কৰা যায় বাৰু? এই কমলা বাইদেউজনীও এতিয়াহে মানে কোনোবা কিবা হ'বলৈ পায়নে? কি কৰোঁ বাৰু? কমলা বাইদেউ মানে এইখন ঘৰলৈ অহাৰ পৰাই কমলা বাইদেৱে কাম বনবোৰ কৰিলে নহয়, মোৰ কিবা কাম বন কৰিবলৈ মন নোযোৱা হ'ল। এতিয়া নিজেই জুচ গিলাচ লৈ খাবলৈও মন নোযোৱা হৈছে। কি কৰোঁ? কেলে আমাৰ মা আহিছে নহয়। তেওঁহতুৱাই দেখোন ঘৰৰ সকলো কাম বন কৰাব পাৰোঁ। কমলা বাইদেউ নাই কি হ'ল? কমলা বাইদেউৰ সলনি মোৰ মাকে এইখন ঘৰত কাম কৰিবলৈ লগাই দিওঁ। তেওঁতো কেনেকে গম পাব যে তেওঁক এইখন ঘৰৰ কাম কৰা বাই বনাই দিম বুলি? ঠিকেই, তেওঁকেই ক'ব লাগিব এইখন ঘৰত কাম কৰিবলৈ, নহ'লে মই কেনেকৈ কৰিম? মই মৰমেৰে ক'লে তেওঁ এনেও অজলা অবলা,
সকলো কামেই কৰিব। মা দেখিছানে, মই তোমাৰ ওচৰলৈ যাম বুলি ভাবোঁতেই তুমি মোৰ ওচৰত হাজিৰ হৈছাহি। তুমি মোৰ অন্তৰৰ কথা সকলো গম পোৱা দেই। অ' মা চোৱা না, আমাৰ ঘৰত যে কাম কৰা বাইজনী, তুমি পাইছাই নহয়, তাই ঘৰত কোনোবা ঢুকালে বোলে, তাই ঘৰলৈ গ'লগৈ আৰু শাহু মায়ে গোটেই ঘৰখনৰ কামবোৰ মোক কৰিব দিছে। মই বাৰু কেনেকৈ কৰোঁ চোৱাচোন, মোৰ এইটো দেখাত কেনেকৈ কাম বন কৰোঁ, আৰু কাম বন কৰিলে তোমাৰ নাতিয়ে জানো কষ্ট নেপাব? মা প্লিজ তুমি কাম বন কৰিবানে? মানে তোমাৰ নাতিয়ে কষ্ট পাব নহয় মই কাম কৰিলে। মাজনী তই চিন্তা নকৰিবি, কি কি কাম বন কৰিব লাগে মোক দেখাই দিবি, মই সকলো কাম বন কৰিম। অঁ মা মই দেখাই দিম বাৰু। এতিয়া তুমি মোৰ বাবে এগিলাচ জুচ বনাই আনি দিয়া না প্লিজ। হ'ব দে, মই বনাই আনি দিওঁ, তই ইয়াতেই থাক। বেচেৰি মাজনীলে বেয়াই লাগে। মধু, এইবোৰ তুমি কি কৰিছা? মই আকৌ ক'ত কি কৰিলো? মধু, নজনা ভাও নধৰিবা। মোৰ শাহুমাক তুমি এইখন ঘৰত কাম কৰিবলৈ দিছা? হা? তেওঁ কিমান ফপাই জোপাই কাপোৰবোৰ ধুই পেলাই মেলি চাগে তুমি জানানে? মোক কিয় নকলা? দৰকাৰ হলে মই বেলেগ কাম কৰা মানুহ বিচাৰি আনি ঘৰত লগালোহেঁতেন। তুমি তোমাৰ মায়াক এনেকৈ কাম কৰিবলৈ দিছা? অকণো লাজ লগা নাইনে তোমাৰ? সেইটোনো কি ডাঙৰ কথা? মাকে যেনিবা জীয়েকৰ ঘৰত কাম কেইটা কৰিলেই, তাতেনো কি হ'ল? আৰে তাতে কি হ'ল বুলি ক'লে নহয়, সেই দেখিছাই মা দেহা ফৰক বৰক, তেনেস্থলত তুমি গোটেই ইমান এটা ডাঙৰ ঘৰৰ কামবিলাক কৰিবলৈ দিব লাগে নেকি বাৰু? হা? তেওঁ মাথা ঘূৰাই পৰিবলৈ লৈছিলে, বাউকৈ মই পালোহি বুলিহে। সঁচাকৈ দেই, তোমাৰ মানে মানৱীয়তা গুণকণো হেৰাই গ'ল। এই হ'ব থোৱা, সেইবোৰ চাগে তোমাক দেখি পেলাই তেওঁ ভাও ধৰিছে। তুমিও যে আৰু দেই। এৰা, চবেই ভাও ধৰে, তুমিহে ভাও নধৰা, নহয় জানো? মাজনী মই ঘৰলৈ যামগৈ বুলি ভাবিছো, কাৰণ দেউতাৰ ঘৰত অকলে আছে নহয়। আজি ৩-৪ দিনেই হৈ গ'ল, দুদিনৰ বাবেহে আহিছিলো। মই আজি ঘৰলৈ যামগৈ দে। অ' হয় নেকি? যোৱাৰ আগত মোক এবাৰ লগ কৰি যাবিচোন। হ'ব দে মাজনী, মই মোৰ কানি কাপোৰ কেইটা ভৰাই লওঁগৈ। মাজনী মই যাবলৈ ওলালো, আৰু শুন, তই ভালে কুশলে থাকিবি, আৰু মই ফোন কৰিলে ৰিচিভ কৰিবি দেই, তেতিয়াহে মনটো ভাল লাগে। হ'ব মই ফোন চোন ৰিচিভ কৰি থাকিম বাৰু, তই চিন্তা কৰিব নালাগে। আৰু এটা কথা, মানে এই পইচা কেইটা লচোন, এইকেইদিন আমাৰ ঘৰত তই কাম কৰিছিলি নহয়, মানে কাম কৰা মানুহজনী নথকাৰ বাবেহে কাম কৰা মানুহজনী ঠাইত তই কাম কৰিছিলি। সেইকাৰণে কাম কৰা মানুহজনীক আমি যিমান পইচা দি সিমান পইচা তোকো দিছো। 4 দিনত যিকেইটা পইচা হয় সেইকেইটা তোক দি দিছো, তই চিন্তা নকৰিবি। আৰু মানে আমাৰ ঘৰত কাম কৰিলে আমি তেনেকৈ কাম কৰা মানুহক পইচা দিওঁৱেই আৰু। তোকো দিছো, তইও লৈ যা, মন চন বেয়া নকৰিবি। এইকেইটা পইচা তই লৈ যা, কামত আহিব। মাজনী তই তোৰ নিজৰ জন্ম দিয়া মাক তেনেকৈ ক'ব পাৰিছ? সেইকেইটা পইচা মোক নেলাগে আইও, তয়ে ল, কাৰণ তই তোৰ ঘৰত কাম কৰা বাদতহে মোক এই পইচা কেইটা দিছ। নালাগে, এই পইচা কেইটা মোক নালাগে, তয়ে ৰাখ। তই যদি এনেকৈ দিলিহেঁতেন, বা দেউতাৰক ঔষধ পাতি আনি দিবি, সেই তেনেকৈ যদি দিলিহেঁতেন, তেতিয়া মই মৰমত ল'লোহেঁতেন। কিন্তু এতিয়া তই মোক এইখন ঘৰত কাম কৰা বাই হিচাপত পইচা দিছ। নালাগে দে, তোৰ পইচা নহ'লেও আমাৰ সংসাৰখন চলিব, দেউতাৰ বেমাৰ ভাল হ'ব। তই পইচা নিদিলেও হ'ব, থাক মুঠতে ভালে কুশলে থাক। এনেকৈ নকৰিবি অ', দুখীয়া হ'ব পাৰো, এনেকৈ নিন্দা নকৰিবি। তোৰ এতিয়া এইবোৰ মানে ক'ব নালাগে, তই কিয় কৈছ? আগলে তোকো সন্তানে যদি এনেকুৱা কৰে, মই সাও দিয়া নাই, কথাটোহে কৈছো। হ'ব দে, মই যাওঁগৈ, বেয়া চেয়া নেপাবি। ভগৱানে তোক সদায় ভালে কুশলে ৰাখক, আৰু এই পইচা কেইটাই তই কিবা কিবি আনি মেলি খাবিহি। যাওঁ দে, ভালে থাক। যেতিয়া পোনাতি মানে আমাৰ নাতি জন্ম হ'ব, তেতিয়া তই এবাৰ তোৰ দুখীয়া মা দেউতাৰ ঘৰখন দেখাই আনিবিগৈ। মধু, তুমি এইবোৰ কি কৰিলা? হা? মাক এইখন ঘৰৰ কাম কৰা বাই বনাই পেলাই পইচা দিবলৈ আহিছা? লাজ নেলাগিল তোমাৰ? সঁচাকৈ আজি তুমি মোৰ চকুত কিমান তললৈ নামিলা, তুমি নিজেও ভাবিব নোৱাৰা। এনেকৈ ক'ব পাৰিবা বুলি মই ভবা নাছিলো। অন্ততঃ তুমি মাক কেইটামান পইচা দিব লাগিছিলে দেউতাৰ গা বেয়াৰ বাবে,
তেওঁক কিবা ভাল বস্তু আনি খুৱাবৰ বাবে তুমি দিব লাগিছিলে কিন্তু তুমি সেইটো নকৰি তোমাৰ মাৰাক এইখন ঘৰত কাম কৰাৰ বাবদ পইচা দিছা তুমি ইমান তললৈ নামিব পাৰিবা বুলি মই ভবা নাছিলো সেইটোনো কি ডাঙৰ কথা তোমালোকে দেখোন মানে গম পোৱাই এইখন ঘৰত কাম কৰিলে আমি দেখোন পইচা দিওঁৱেই আৰু মায়ো এইকেইদিন এইখন ঘৰত কাম বন কৰি আছে সেইটো কাৰণে এয়া পইচা দিছো মই কি ভুল কাম কৰিলো আৰে কাম কৰা মানুহ আৰু তোমাৰ মাৰাৰ মাজত বহুত পাৰ্থক্য আছে আকাশ পাতাল পাৰ্থক্য কাম কৰা মানুহ হৈছে কাম কৰা মানুহেই আৰু মা হৈছে তোমাৰ জন্মদাত্ৰী মা যাৰ বাবে তুমি এইখন পৃথিৱী দেখিছা আৰু কিমান বুজাম তোমাক সঁচাকৈ আজি তোমাক মোৰ পত্নী বুলি কবলৈ লাজ লাগিছে ঘিণ উপজিছে তোমাৰ প্ৰতি মোৰ হেৰা তুমি পালাহি মাজনী মানে ঠিকে আছে নে তাই গা ভাল হ'লনে হল আপুনি চিন্তা নকৰিব তাই গা ভাল হল মই তাই গা ভাল কৰি থৈ আহিছো কি হল তুমি দেখোন মনটো মাৰি আছা কিবা হল নেকি হল যদি কোৱাচোন কি হল মানে মানে কি মানে কৰি আছা ভালকৈ কোৱা কি হল হেৰি আমাৰ ছোৱালী সঁচাকৈ ধন টকা পইচা সা সম্পত্তি পাই বহুত অহংকাৰী হৈ গ'ল জানেনে তাই মোক চিনি নাপালে তাই ঘৰত বৰ লাজ পালো মই তাই মোক সিহঁতৰ ঘৰত কাম কৰা বাই বনাই পেলালে আৰু আহিব সময়ত কি কৈছে জানে তাই সিহঁতৰ ঘৰত কাম কৰা মানুহজনীক যিমানখিনি পইচা দিয়ে সেই পইচা মোক দিছে চাওকচোন তাই কিমান তললৈ নামিব পাৰে মোৰ সঁচাকৈ মনটো আজি বৰ দুখ লাগিলে যি হাতেৰে তাইক তুলি তালি ডাঙৰ দীঘল কৰিলো তাই বুজি নেপালে তাই আগৰ কথাবোৰ পাহৰি গ'ল তাই হা কি তাই এনেকুৱা কাম কৰিব পাৰিব বুলি ভবা নাছিলো সঁচাকৈ মাজনী মানে বহুত সলনি হৈ গ'ল তাই যে আগৰ কথা পাহৰিয়েই গ'ল তাই আমাৰ ছোৱালী বুলি তাই পাহৰিয়েই গ'ল নেকি বাৰু তোমাক এনেকুৱাখন কৰিব নালাগিছিলে বৰ দুখ পালো মনত বৰ দুখ পালো তাকেইতো মই ভালেই কৰিলো নে বেয়াই কৰিলো কবই নোৱাৰো তাইক খঙতে কিবা কিবি কৈ থৈ গুচি আহিলো সঁচাকেও মনটো বৰ দুখ লাগিছে নিজৰ পেটৰ পোৱালি এনেকৈ মাকক কব পাৰেনে ভবা নাছিলো হ'ব দিয়া কি কৰিবা দুখ নকৰিবা হাজাৰ হলেও তাই আমাৰেই সন্তান কিনো কৰিবা এনেকৈ দিনবোৰ বাগৰিল মধুৱে এদিন কইনা সন্তান এজনী জন্ম দিলে মই কথা এটা ভাবিছো এইকেইদিন অফিচো বন্ধ সেই চান্সতে তোমালোকৰ ঘৰৰ পৰা আহোঁগৈ ব'লা আমাৰ কণমানিজনীক মা দেউতাক দেখুৱাই আনোগৈ আৰু তেওঁলোকে বৰ ভাল পাব সেইদিনাখনি মায়ে মোক কৈ থৈ গৈছে লৈ যাবলৈ ব'লা নহ'লে আমি দেখুৱাই আনোগৈ নাই নালাগে দেই সেই কণমানিজনীক এতিয়া সেইখন ঘৰলৈ নিব নালাগে দেউতাৰ অসুখ হৈ আছে নাই এইবোৰ ভয় লাগে মই নিনো দেই নেলাগে যাবলৈ আৰে কি কথা কৈছা তুমি মই যিটো কৈছো তুমি সেইটো শুনিছো নহয় সেইটোৱে কৈছো তুমি পাহৰি নাযাবা সেইখন ঘৰতেই তুমি জন্ম লৈছিলা আৰু সেয়া মা দেউতাই তোমাক ডাঙৰ দীঘল কৰি পেলাই পঢ়াই শুনাই মোৰ দৰে এজন অফিচাৰলৈ বিয়া দিছে আৰু সেই মানুহজনী তুমি সঁচাকৈ মানে কিয় ইমান সলনি হৈ গলা সা সম্পত্তি টকা পইচা পালাতো সেইকাৰণে অহংকাৰী হৈ গলা আমি তেনেকুৱা মানুহ নহয় বুজিলানে নাই অতদিনেতো তুমি আমাৰ ঘৰত আছিলা তুমি দেখিছিলানে আমি কাৰোবাৰ লগত ভেদভাৱ কৰা দেখিছিলানে এনেকুৱা নকৰিবা নাপায় সেয়া তোমাৰ জন্ম দিয়া মা আৰু দেউতা যিয়েই তোমাক এইখন পৃথিৱী দেখাইছিলে যাৰ ফলত তুমি আজি ইমান ডাঙৰ হৈ তুমি মোৰ লগত বিয়া হৈছিলা তেওঁলোকক তুমি এনেকৈ কবা মই ভাবিব পৰা নাছিলো তুমি ইমান তললৈ কেনেকৈ নামিব পাৰা তোমাৰ মানসিকতাক মই মানিছো কিন্তু আগতে তুমিও দুখীয়া আছিলা এতিয়া মোলৈ অহাৰ পৰা কেইটামান টকা সা সম্পত্তি পাইছা যে পইচা চুবলৈ পাইছা যে সেইবাবে অহংকাৰ হৈছে নহয় জানো পাহৰি নাযাবা মই যদি তোমাক ডিভোৰ্চ দি দিওঁ তেতিয়াহ'লে তুমি সেইখন ঘৰলৈকে উভতি যাব লাগিব বুজিলা তোমাৰ দৰে এজনী ছোৱালীক মই মোৰ জীৱনত ৰাখিবই নিবিচাৰো এনেকুৱা এজনী ছোৱালী যিজনীয়ে নেকি নিজৰ মাক দেউতাককে চিনি নাপায় তেওঁ আনককে চিনি পাব নালাগে তোমাৰ দৰে ছোৱালী এজনী মোৰ জীৱনত থাকিবই নালাগে যোৱা এতিয়াই তুমি ঘৰলৈ যোৱা যলৈ মানে ঘৰলৈও নহয় যলৈ মন যায় তলৈ যোৱা নালাগে মোক তোমাৰ দৰে এজনী ছোৱালীক নালাগে অতদিনে মই তোমাক বুজাই আছিলো কিন্তু তুমি বুজি নাপালা যোৱা এতিয়াই এইখন ঘৰৰ পৰা ওলাই যোৱা এইবোৰ আকৌ কি কৈছে আপুনি
মোৰ মা দেউতাৰ লগত আপুনি মোক এইখন ঘৰৰ পৰা ওলাই যাব কৈছে কিয়? মই আপোনাৰ পত্নী নহয় জানো? আৰু আপুনি এইটো কথাক লৈ ডিভোৰ্চৰ কথা ক'লে যে ক'ৰ পৰা আহিলে? আৰে আৰে কান্দি কাটি কোনো লাভ নাই। এতিয়া আমি সৰু হৈ থকা নাই। আমাৰ মাজলৈ এজনী কন্যা সন্তান আহিলে, তেওঁক কাইলৈ তুমি কি শিক্ষা দিবা? এইবোৰেতো শিক্ষা দিবা নহয় জানো? আজি তুমি তোমাৰ মা দেউতাৰ ঘৰলৈ তুমি নাই যোৱা, কাইলৈ আমাৰ ছোৱালী বেলেগ এখন ঘৰলৈ উলিয়াই দিম নহয়। তাইও যদি আমাৰ ওচৰলৈ নাহে আমাৰ কেনেকুৱা লাগিব? হা, আমাৰ কেনেকুৱা লাগিব এবাৰ ভাবি চাইছানে? সকলোৰ একেই ফলি, বুজিলানে নাই? আজি তুমি তোমাৰ মা দেউতাৰ লগত বা মোৰ মা দেউতাৰ লগত যিখিনি কৰিছা নহয়, কাইলৈ তুমি সেইখিনি ভুগিবই লাগিব, বুজিলা? সময় থাকোঁতেনি নিজকে শুধৰোৱা, নহলে বেয়া হ'ব কথা। সঁচাকৈ আপুনি আজি মোৰ চকু মুকুল খুৱাই দিছে। মই বুজি পাইছো, মই মোৰ মা দেউতাৰ লগত বহুত অন্যায় কৰিলো। তেওঁলোকক মই খবৰ খাতি নোলোৱা হলো, কাৰণ মই ধনী ঘৰলৈ পৰি মোৰ অহংকাৰ হ'ল। মোৰ জন্ম দিয়া পিতৃ মাতৃকে মই চিনি নাপালো, আন কাক চিনি পাম? টকাই যে সকলো নহয় আজি মোক বুজাই দিছে আপুনি। সঁচাকৈ কাইলৈ যদি মোৰ ছোৱালীজনীও তেনেকে কৰে কেনেকুৱা লাগিব? মই এতিয়া মোৰ ছোৱালীৰ লগত যিমানখিনি কষ্ট পাইছো, মোৰ মায়েও চাগে মোক জন্ম দিওঁতে সিমানখিনিয়ে কষ্ট পাইছিল। এতিয়া মই বুজি পাইছো। মোক লৈ বলক মা দেউতাৰ ওচৰলৈ, মই তেওঁলোকৰ ওচৰত ক্ষমা খুজিম। অতদিনে মইতো তোমাক এইটোৱে বুজাবলৈ চেষ্টা কৰি আছিলো, কিন্তু তুমি বুজি নাপালা। এতিয়া মই অকণমান ভয় খোৱালৈতেই তুমি ভয় খাই গলা। ব'লা এতিয়া তোমাৰ মা দেউতাৰ ওচৰলৈ যাওঁ, তেওঁলোকে আমাৰ ছোৱালীজনীক দেখিলে বৰ ভাল পাব। আৰে মাজনী, তই জোৱাই, আজি আমাৰ কি ভাগ্য। এই দুখীয়া দৰিদ্ৰৰ ঘৰত যি জোৱাই, মনটো বৰ ভাল লাগিছে। তাকো মোৰ মৰমৰ নাতিনীজনীক লৈ। বহাহিচোন বহাহি। মা আৰু লাজ নিদিবি অ, বৰ লাজ পাইছো মই। তহঁতৰ নাতিনীক তহঁতৰ ওচৰলৈ লৈ আনিছো দেখাবলৈ। আৰু মা, মই যে তোক সেইদিনাখনি কথাবোৰ কৈছিলো, তই বেয়া পাই নেথাকিবি অ। তই মোক ক্ষমা কৰি দে, মই এতিয়া সকলো বুজি পাইছো অ মা। মই অহংকাৰী হৈ গৈছিলো টকা পইচা দেখি পেলাই। তহঁতে মোক ক্ষমা কৰি দে। আৰু দেউতা ক'ত আছে? হ'ব দে মাজনী, কিয়নো তেনেকৈ কৈছ? তোক আমি বেয়া পাই থকা নাই নহয়। তই হাজাৰ যিমানেই যি নক, তই আমাৰ ছোৱালী, তোক বেয়া পাব নোৱাৰি নহয়। আৰু ক্ষমাৰ কথা ক'ৰ পৰানো আহিলে? দেউতাৰৰ এইকেইদিন গাটো বৰ বেয়া অ। তোক আৰু নাতিনীজনীক চাবলৈ বৰ ইচ্ছা আছিল। তেওঁ মোক এটা কথাই কয়, হেৰা সেইবাৰৰ বাবে মোৰ ছোৱালী আৰু নাতিক মাতিছে বুলি কোৱাচোন, মই তেওঁলোকৰ মুখখন চাব বিচাৰো। যা, দেউতাৰ তোৰ বাবে ৰৈ আছে চাগৈ। কি কৈছা মা? দেউতা? নাই নাই, দেউতাক এনেকৈ যাব দিব নোৱাৰো মা। মই আহিছো নহয় এতিয়া, দেউতাৰ সকলো চিকিৎসা মই কৰিম। মাজনীও, অতদিনে তই একোৱেই নকৰিলি, এতিয়া শেষ মুহূৰ্তত চিকিৎসা কৰি একো লাভ নাই অ, একো লাভ নাই। মা, দেউতা? জোৱাই, তুমি যি ভাবিছা সেয়াই আৰু। দেউতা সুস্থ অৱস্থাত নাই আৰু। মুঠতে ডক্তৰে এটাই কথা কৈছে, কোন মুহূৰ্তত কি হয় কোনেও ধৰিব নোৱাৰে। কি? দেউতা, মই বৰ ডাঙৰ ভুল কৰিলো সঁচাকৈ। মই দেউতাৰ লগত এনেকুৱা কৰিব নেলাগিছিলে, তোমালোকৰ লগত এনেকুৱা কৰিব নেলাগিছিলে। মই ডাঙৰ ভুল কৰিলো। যাওঁ, মই দেউতাৰ ওচৰলৈ যাওঁ আৰু দেউতাক মই ক্ষমা খুজোংগৈ, নহ'লে মই ওৰে জীৱন কান্দি থাকিব লাগিব। আৰু দেউতাৰ আত্মাই মোক কেতিয়াও মোক ক্ষমা নকৰিব। যা মাজনী যা, তোৰ বাবেই দেউতা ৰৈ আছে। যি জোৱাইকে দেউতাকক ডক্তৰৰ ওচৰলৈ লৈ গৈছিল, কিন্তু ডক্তৰৰ ওচৰ নাপাওঁতেনি দেউতাকে এইখন পৃথিৱীৰ পৰা বিদায় মাগিলে। আৰু আমাৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে প্লিজ কমেণ্ট কৰি জনাব।